নামঘৰলৈ ওলাইছোঁ দেই নবৌ তাৰপিছত এইফালে সীমাহঁতৰ পোৱালিটো আগত বৰমা আৰু বুঢ়ীমা গ'লেই আমাৰ ৰাস্তাটো অলপ বোকা বৌ সীমা এজনী মই লগত বৰমা বুঢ়ীমাও আছিল বৰমাহঁতি লৈ গৈছে আমাৰ টোপোলাবোৰ মানে নামঘৰত আজি আমি শৰাই দিম যে আৰু কল এথোক কাটি থৈছিলোঁ চাওকচোন কলথোক যে কাটি থৈছিলোঁ বন্ধু বান্ধৱীসকল চাব দেই কিমান ধুনীয়াকৈ পকিলে এথোক আজি আমি নামঘৰত মানে শৰাই এখন দিম বুলি কৈছোঁ তাতে দিমগৈ আৰু তাৰপিছতে কলটোক কাটি পেলাই আখিয়াই পেলাই এতিয়া নামঘৰলৈ যাম মানে নামঘৰ পালোহি নামঘৰত চাকি বন্তি জ্বলাই টোপোলাটো আগ কৰি ল'লোঁ তাৰপিছতে একদম আমাৰ হৰিনাম লোৱা আৰম্ভ হৈ গ'ল আপোনালোকে শুনকচোন অৱশেষত প্ৰসাদ ভাগ কৰা হ'ল সকলোখিনি আপোনালোকক নেদেখালোঁ আৰু দেই তাৰপিছতে চাহো দিলে চাহ দিয়াৰ লগতে আমি ছাইডত বহি পেলাই গোটেইকেইজনী আকৌ বেলেগকৈ হৰিনাম ল'বলৈ ধৰিলোঁ শুনকচোন তাৰপিছতে আমিও সামৰি লোৱা মানে ভালে পাওঁ আমি গালোঁ ছাইডত বহি লৈ পেলাই প্ৰসাদ খোৱাবিলাক প্ৰসাদ খালে আমি প্ৰসাদৰ ভাগ দিয়া ভাগে ৰাখিয়ে থৈছোঁ মুঠতে আমাৰ এতিয়াহে ৰগৰ উঠাৰ দৰে হৈছে মানে ছাইডত বহি লৈ পেলাই আমি এনেই আৰু আমি সমান সমনীয়া দুগৰাকীমান লগ খাই পেলাই আৰু এগৰাকী এনেকৈ হৈ পেলাই তাৰপিছতে আহি দিলোঁ আৰু এয়া আহি থকা দৃশ্য হয় আমি ঘৰলৈ বুলি উভতিছোঁ আৰু ভাগৰ লাগিছে কাৰণে বহি লৈছে অকণমান এইফালে বৌতে এইফালে দুগৰাকী